গায়ত্ৰী শইকীয়া চেনেলৰ আৰু এটা ব্লগলৈ মই গায়ত্ৰী শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 10টা। ৰাতিপুৱাৰ কাম বনখিনি কৰি আজৰি হ'লোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা পটলৰ ৰেচিপি, সেইটো দেখাম। আৰু দিনটো কি কৰোঁ নকৰোঁ সকলোবোৰ দেখাই যাম। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'বোৰ যদি ভাল পায় প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পায়। তেন্তে ব'লকচোন। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি তাতে মই অলপমান ৰিফাইন তেল দি দিছোঁ। এয়া চাওক। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত তাত মই কাটি লোৱা আলু আৰু পটল কেইডোখৰমান দি দিছোঁ। পটলখিনি অকণমান সময় মই ফ্ৰাই কৰি লৈছোঁ। বৰ বেছি দেৰিও ফ্ৰাই কৰিব নালাগে, অকণমান কৰিলেই হ'ল। এয়া চাওক, এনেদৰে। পটলখিনি ফ্ৰাই কৰা হৈ গৈছে যিহেতু, এনেদৰে এখন কাঁহীলৈ মই উলিয়াই লৈছোঁ। এয়া বাকী থকা তেলখিনিত মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান লৰাই দি তাতে মই নহৰু আৰু আদা থেতালি লোৱা অকণমান দি দিছোঁ আৰু লগতে অকণমান জলকীয়া দি দিছোঁ। মানে মই ভোট জলকীয়া দিলোঁ, বেলেগ জলকীয়া নাছিল আজি আমাৰ ঘৰত। ৰেচিপিটো আপোনালোকে মিঠাতেলতো বনাব পাৰে, মই ৰিফাইন তেলতে বনালোঁ। ৰিফাইন তেলত বনালে খাবলৈ বেছি সোৱাদহে হয়। এতিয়া মই মিক্সিত পিচি লোৱা অকণমান সৰিয়হ দি দিছোঁ আৰু লগতে বিলাহী দি দিছোঁ। বিলাহীখিনিও মই মিক্সিতেই পিচি লৈছিলোঁ। সৰিয়হৰ পৰিমাণটো অকণমান কম হ'লে ভাল, নহ'লে তিতা তিতা লাগিব। সেইটো কাৰণে মই কমকৈয়ে দিছোঁ। আৰু লগতে ইয়াত অকণমান হালধি গুড়ি দি দিছোঁ। সকলোখিনি আকৌ ভালদৰে লৰাই দিছোঁ। এনেদৰে অকণমান সময়ৰ কাৰণে এইখিনি ভাজি থাকিব, যাতে বিলাহীৰ কেঁচা ভাৱটো যায়। এইখিনি সকলোখিনি ভালদৰে অকণমান ভাজ খায়। ইয়াতে মই অকণমান জিৰা পাউডাৰ আৰু এচামুচ ধনিয়া পাউডাৰো দিছিলোঁ, কিন্তু মোৰ ভিডিঅ' কৰা নহ'ল সেইটো। আৰু এনেকুৱা হোৱালৈকে ভাজিব, এনেকুৱা। আৰু ইয়াত মই এতিয়া এয়া পটলখিনি আৰু আলুখিনি দি দিছোঁ। দি লৈ ভালদৰে অলপ লৰাই দিম, যাতে সকলোখিনি মিক্স হয়। আৰু এতিয়া ইয়াত জোখমতে নিমখ দি দিছোঁ। নিমখখিনি সান খোৱাকৈ আকৌ লৰাই দিছোঁ ভালদৰে। আৰু ইয়াত মই এতিয়া পানী দি দিম। পানী মই বেছি পৰিমাণে নিদিওঁ, এয়া চাওক, ইমানখিনিহে দিছোঁ পানী। আৰু এইখিনি এতিয়া উতলি আছে পূৰা। আৰু পানীখিনি শুকুৱাই দিব এনেকুৱা হোৱালৈকে। এয়া এতিয়া বেলেগ এটা বাচনত মই কাঢ়ি লৈছোঁ এইখিনি। এয়া আমাৰ পটলৰ ৰেচিপি খাবৰ বাবে একেবাৰে ৰেডি হৈ গৈছে। এয়া চাওক কি সুন্দৰ হৈছে। এইটো ৰেচিপি খাবলৈ বিৰাটেই টেষ্টি হয়, আপোনালোকে বনাই খাই চাবচোন। আজিৰ দিনটোত বহুত গৰম পৰিছে, এই নেমু কাটিছোঁ, নেমু চৰবত বনাম। এয়া কাটি আছোঁ।
আৰু এই মগটোতে চেপিম এতিয়া। গোটেইখিনি চেপি লৈছোঁ। এয়া নেমু চৰবত ৰেডি, খাই লওঁ এতিয়া। হেল্ল' গাইজ, এতিয়া ছিঙিম জিকা, বাৰীৰ পাচলি। জিকা, ভাতকেৰেলা, দাংবডি এইবোৰ কিবাকিবি ছিঙিম আৰু এতিয়া। এয়া চাওক, এইকেইটা, এইটো এটা, এইটো এটা, আৰু এইটো তলত এটা। এতিয়া মই ছিঙিম এইকেইটা। এয়া চাওক, সেই দুটা কাটা আকৌ, সেই নহয় নহয়, সেই তলত তলত, সেই তলত, সেইটা থাকক। ছিঙি আছোঁ জিকা। ওপৰটা বাছ হৈ যাব ন। আৰু এয়া ঘৰৰ জিকা, দাংবডি, ভাতকেৰেলা। আৰু আবেলি এতিয়া এনেকৈ আছোঁ। কি ক'ব আৰু, আজি দিনটো খুব বেছি গৰম পৰিছে। একচুৱেলি আকৌ এবাৰ গা পা ধুই আহিলোঁ, অকণমান ফ্ৰেছ হৈ আহিলোঁ। ভিতৰতে সোমাই কৰি আছোঁ আৰু ৰ'দত ক'লৈকো ওলাইও যাব পৰা নাই। দিনটো ভিতৰতে সোমাই সোমাই আমনি লাগি গৈছে। এতিয়া বোলো অকণমান ওচৰতে ওলাই মেলি যাওঁ বুলি ভাবিছোঁ। তাকে আহিলোঁ। ৰ'ব, এইজোপা আমাৰ কলগছ ৰ'ব দেই, আপোনালোকক দেখাই আছোঁ। এই থোকা দেখিছেনে? জাহাজী কল লাগিছে, খাব লাগিব এই থোকা ঘৰতে। আবেলি 4টা বাজিছে, হ'লেও ৰ'দ চক কেনেকুৱা, এনেকৈ ওলাইয়ে আছে ৰ'দ। আমাৰ ফালে বৰষুণ একেবাৰে নাই এতিয়া। খেতি কি হ'ব এইবাৰ গম নাপাওঁ। এতিয়া কঠীয়াতলিও গোটেই শুকাই গৈছে। মটৰ লগাই পানী দি আছে। এয়া চাওক, এয়া দি আছে। এডৰা এডৰা দিয়া নাই, এডৰাত দিব লাগিব।